মৃণাল ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মানে গাটো বেয়া, আজি দুদিনমানৰ পৰা, সেইকাৰণে আজি ভাবিছোঁ ওলাই নাযাওঁ, কঁকালৰ বিষ হৈ আছে। আজি বিশেষ টপিকটো হৈছে চিকিৎসক আৰু ৰোগীৰ মাজত যিটো দূৰত্ব, সেই দূৰত্বটো বৃদ্ধি পাইছে নেকি, দূৰত্বটো বাঢ়ি গৈছে নেকি, যে সাধাৰণ মানুহে চিকিৎসক এগৰাকীৰ লগত সেই যিটো বন্ধুসুলভ কথা বতৰা সেইটো নাপায় নেকি। আৰু কাৰণ এই কথাটো এই কাৰণে ক'বলগীয়া হৈছে, আজি দুদিনমানৰ আগতে ডাক্তৰ মৃদুল মহন্ত যিগৰাকী কাৰ্ডিঅ'লজিষ্ট মানে হাৰ্টৰ বিশেষজ্ঞ, তেখেতৰ এটা ভিডিঅ' বনাইছিলোঁ। আৰু তাত তেখেতৰ যিসমূহ কমেণ্ট আহিছে, সেই কমেণ্টত আমি দেখা পাইছোঁ যে তেখেতৰ লগত যি ৰোগীসমূহৰ যিটো আত্মীয়তা যিটো বৃদ্ধি পাইছে। সামাজিক মাধ্যমত এগৰাকী খুব জনপ্ৰিয় এগৰাকী চিকিৎসক চাবলৈ যায়, তেতিয়াহ'লে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ পৰা একদম সৰু শ্ৰেণীৰ, একদম তলৰ শ্ৰেণীৰ মানুহখিনিলৈকে তেখেতৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো দেখিলে কিন্তু খুব ভাল লাগি যায়। এতিয়া কমেণ্টত কৈছে যে মৃদুল মহন্ত ছাৰক আমি ক'ত লগ পাম, কেনেদৰে লগ পাম, বহুতখিনি কথা জানিব বিচাৰিছে। এতিয়া মই প্ৰথমতে কমেণ্টখিনি পঢ়ি দিব বিচাৰিছোঁ আজি, আৰু সেইটো মই আগৰ ভিডিঅ'ত যিহেতুকে মেছেজ দিছোঁ যে সকলোকে ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকক মই এই সেই ডাটাখিনি দিম বুলি কৈছিলোঁ, আৰু সেইটো কাৰণে মই এতিয়া আপোনালোকক ডাটাটো দি আছোঁ। মই কমেণ্টখিনি পঢ়ি দিওঁ যে মৌচুমী শইকীয়াই কৈছে গ্ৰেট পোষ্ট। হিৰেণ সোণোৱালে কৈছে ইউ আৰ গ্ৰেট, ছ' ইনস্পায়াৰিং ইউৰ লাইফ, ছ' গ' এহেড, অল দ্য বেষ্ট, কংগ্ৰেচুলেশ্যন ছাৰ। অনিল কোঁৱৰে কৈছে, প্ৰতিভা কলিতা বৰুৱাই কৈছে কংগ্ৰেচুলেশ্যন। এনেদৰে বহুত লোকে ইয়াতে মেছেজ দিছে। কমেণ্ট বক্সত 285টা কমেণ্টছ বৰ্তমানলৈকে এই ভিডিঅ'টোত পোৱা গৈছে। কিন্তু বহু লোকেই নাজানে যে ছাৰ ক'ত বহে, ছাৰক কেনেদৰে লগ পাব বিচাৰি আছে, কিন্তু কেনেদৰে লগ পাব, কাৰণ বহু সমস্যা আছে, তেওঁলোকৰ শাৰীৰিক সমস্যা আছে। গতিকে সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকে শুনি থাকিব কমেণ্টবোৰ। সবিতা তালুকদাৰ ইউ আৰ গ্ৰেট ছাৰ, হীৰা DG ইউ আৰ গ্ৰেট ছাৰ, গোপাল ডেকাই লিখিছে ইউ আৰ গ্ৰেট ছাৰ, তেনেকৈ লিখিছে। কিছুমানে লিখিছে মৃণাল ক্ৰিয়েশ্যন পেজটোলৈ অশেষ ধন্যবাদ। এনেদৰে কমেণ্টবিলাক দি আছে। হি ইজ এ গ্ৰেট ডক্টৰ, এইটো ইন্দ্ৰজিৎ কলিতাই লিখিছে। মানে তেখেতৰ যিটো বন্ধুসুলভ, সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত যিটো বন্ধুসুলভ যিটো ইণ্টাৰেকশ্যন, যিটো যোগাযোগ, সেই যোগাযোগটো সঁচাই মানে মানিবলগীয়া। গতিকে মই আপোনালোকক আৰু কমেণ্ট, অতুল বৰ্মনে লিখিছে সঁচাকৈ মৃদুল মহন্ত ডাঙৰীয়া, আপোনাৰ এনেকুৱা ধৰণৰ কৰ্মক মোৰ অন্তৰ আত্মাৰ পৰা শলাগ লৈছোঁ। আপোনাৰ নিচিনা 10জন ডাক্তৰেও যদি অসমত এনেকুৱা ধৰণে চিকিৎসা কৰিলেহেঁতেন, তেতিয়াহ'লে বহুত ৰোগীয়ে সকাহ পাবলৈ, বিশেষভাৱে আৰ্থিকভাৱে দুৰ্বল লোকসকলে। মোৰ আশা আপোনাৰ জীৱনকালত আপোনাৰ ওচৰলৈ যোৱা সকলো ৰোগীয়ে সুস্থ সবল হৈ থাকক। আপোনাৰ এই মহানুভৱতাৰ বাবে আপোনাক সেৱা জনাইছোঁ। এনেকুৱা এই কমেণ্টবোৰ দেখি এটাই অনুভৱ হৈছে যে ডাক্তৰ আৰু ৰোগী, চিকিৎসক আৰু ৰোগীৰ মাজত খুব এটা বিশেষ ব্যৱধান আছে নেকি। আৰু এই যিবিলাক কমেণ্ট কৰিছে প্ৰায়বিলাক এইবিলাক চব আমাৰ গাঁৱৰ মানুহ, গাঁৱৰ সহজ সৰল মানুহে এই কমেণ্টবিলাক কৰিছে। তেওঁলোকে এজন ডক্তৰক যেতিয়া এটা বন্ধুসুলভ হিচাপে লগ পাব, তেতিয়া মানে তেখেতসকলৰ বেমাৰটোৱে আচলতে অলপ মানে ভাল হোৱা যেন অনুভৱ হয়, ট্ৰিটমেণ্ট নকৰাকৈ। গতিকে সেইটো কাৰণে কিছুমানে আপোনাৰ কনষ্ট্ৰাকটিভ এডভাইচ যাতে এনি ডাক্তৰ সকলোকে অনুপ্ৰেৰণা দিয়ক, গড ব্লেছ ইউ ছাৰ। এনেদৰে কমেণ্ট লিখিছে বহুতে। বহুতে কৈছে যে ছাৰ ছাৰ ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক, ইমান ভাল মানুহ আছে বাবে পৃথিৱীখন আছে। সঁচাকৈয়ে আমি যেতিয়া আমাৰ গাঁৱৰ পৰা আমি যেতিয়া চহৰলৈ যাওঁ বেমাৰ দেখাবৰ কাৰণে চহৰত, তেতিয়া আমি কিন্তু মানে যিসকল লোকে ধৰক নাজানে, ডক্তৰসকলৰ লগত কোনো যোগাযোগ নাথাকে, তেওঁলোকে কিন্তু খুব এটা চিন্তাত ভোগে যে ক'ত পেচেণ্টটো ক'ত লৈ যাম, কোন ডক্তৰৰ ওচৰত ট্ৰিটমেণ্ট কৰাম। এই কথাবিলাক, এই কমেণ্টবিলাকে এইটোৱে সূচাইছে যে মানে এনেকুৱা এজন ডক্তৰৰ যে এটা সামাজিক মানুহখিনিৰ লগত যিটো আত্মীয়তা, সেই আত্মীয়তাটোৱে এটা মানে খুব এটা পজিটিভ চাইন
আমাৰ মানে গাঁৱৰ মানুহখিনিৰ কাৰণে এটা পজিটিভ চাইন। জয়ন্ত ৰয়ে কৈছে যে ছাৰ আপোনাক প্ৰথমতে নমস্কাৰ জনালোঁ। আপোনাৰ দৰে মহান ব্যক্তিৰ কাৰণে হয়তো চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত বহু পৰিমাণে ৰোগীয়ে সান্তনা, জীয়াই থকাৰ মৌলিকতা আৰু আৰোগ্য হোৱাত আশাৰ সঞ্চাৰ হৈছে। আজিকালি বহু চিকিৎসকে চিকিৎসা পদ্ধতিত সহায় কৰিব লাগিব বুলি বন্ধুত্ব নবঢ়ায় বাহিৰৰ সমাজখনৰ মানুহৰ লগত স্বাস্থ্য সম্পৰ্কে সজাগতা নাইবা দিহা পৰামৰ্শ দিয়াৰ পৰাও বিৰত থাকে। ভিজিটো মাৰ যায় নেকি? এইটো বহুত ডাঙৰ কথা লিখিছে আৰু এনেকুৱা কমেণ্টৰ কাৰণে আজি এই ভিডিঅ'টো বনাবলগীয়া হৈছে যে সঁচাকৈয়ে ৰোগী আৰু যি চিকিৎসকৰ মাজত দূৰত্ব বাঢ়িছে নেকি? চিকিৎসকৰ ওচৰলৈ ৰোগীসমূহ যায় তেতিয়া চিকিৎসকে ৰোগীসমূহক ভালদৰে নাচায় নেকি? এইবিলাক কমেণ্টৰ পৰা মানে তেনেকুৱা এটা মানে মোৰ বোধৰে তেনেকুৱা নিচিনা লাগিছে। নিজৰ পৰিচয় আৰু বেছটো পাহৰি যাব দিয়া নাই, তাতেই আপোনাৰ পৰিচয়। আৰু সঁচাই ছাৰ এজন সহজ সৰল মানুহ আৰু সহজ সৰল মানুহ হোৱাৰ কাৰণে ছাৰে চাগে চিকিৎসক হৈও ইমান ডাঙৰ এজন চিকিৎসক, এজন হাৰ্টৰ এজন বিশেষজ্ঞ নৰ্থ ইষ্টৰ ভিতৰত। এয়া দেখিছে আপোনালোকে স্ক্ৰীণত দেখা পাইছে। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ একদম উচ্চ ক্ষেত্ৰৰ আপুনি দেখিছে জুবিন গাৰ্গ, অখিল গগৈ, এয়া দেখিছে আপোনালোকে স্ক্ৰীণত। কাৰ চিকিৎসা কৰা নাই? সকলোৰে একদম সমাজৰ তলৰ শ্ৰেণীৰ মানুহখিনিলৈকেও তেখেতে চিকিৎসা কৰিছে। তথাপিতো আমাৰ যিখিনি গ্ৰামাঞ্চলৰ মানুহৰ লগত যিটো বন্ধুসুলভ যিটো বাৰ্তা, সেই বাৰ্তা বজাই ৰাখিছে ছাৰে। কিন্তু সামাজিক মাধ্যমটো কিন্তু আজিকালি খুব এটা ষ্ট্ৰং মাধ্যম আৰু সামাজিক মাধ্যমৰ যোগেদিয়ে ছাৰে কিন্তু এইখিনি কৰিবৰ কাৰণে সক্ষম হৈছে। ধনী কলিতাই লিখিছে, ছাৰ কেন ইউ গিভ মি ইয়'ৰ ফোন নম্বৰ? ছাৰ আপোনাৰ ছাৰৰ নম্বৰটো ধনী কলিতাই ইয়াত কমেণ্টত খুজিছে। গতিকে আমি ছাৰৰ কণ্টেক্ট নম্বৰটো আপোনালোকক ডাইৰেক্টলি দি দিম এতিয়া, আৰু ছাৰৰ কণ্টেক্ট নম্বৰটো আপোনালোকে ৰাখি লওক। মই দি আছোঁ আপোনালোকক 9864070025। আকৌ এবাৰ ৰিপিট কৰি দিছোঁ 9864070025। এইটো হৈছে ডাক্তৰ মৃদুল মহন্ত, কাৰ্ডিঅ'লজিষ্ট। আৰু তেখেতৰ অনুমতি সাপেক্ষে মই ফোনযোগে কথা পাতি লৈছোঁ। তেখেতে কৈছে যে তেখেতৰ নাম্বাৰটো দি দিবলৈ, সেইকাৰণে মই দি দিছোঁ। আৰু তেখেতে ক'ত ক'ত বহে সেইখিনিও আপোনালোকক জনাই আছোঁ, আমি কৈ আছোঁ। তাৰ আগতে অলপ কমেণ্ট চাই লওঁ। ছাৰ আপোনাৰ কথাখিনি ভাল লাগিল, এনেকুৱা বাতৰি দিব, বহুত ভাল লাগিলে ছাৰ, গড ব্লেছ ইউ। এইটো ৰঞ্জু দেৱীয়ে লিখিছে। গতিকে এনেকুৱা ভিডিঅ'সমূহৰ কাৰণে আমাৰ যিটো পেজ মৃণাল ক্ৰিয়েশ্যন পেজটো আপোনালোকে ফ'ল' কৰিব। আৰু এটা ইউটিউব চেনেলো আছে মৃণাল ক্ৰিয়েশ্যন বুলি 2.0, মৃণাল ক্ৰিয়েশ্যন 2.0 বুলি এটা ইউটিউব চেনেলো আছে। সেই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। শৰ্মিলা এছ তালুকদাৰ দেৱী লিখিছে, ছাৰ আপোনাক শতকোটি প্ৰণাম। নীলাক্ষী ভট্টাচাৰ্য লিখিছে, মানৱ দৰদী ব্যক্তি, সঁচাকৈয়ে মানৱ দৰদী ব্যক্তি। এনেকুৱা এগৰাকী ভাল ডক্টৰ, মানে নাম থকা নামী দামী ডক্টৰ এজনে যদি এনেদৰে সাধাৰণ মানুহৰ লগত যদি এনেকুৱা যোগাযোগ কৰি কৰিব পাৰিছে, গতিকে সঁচাকৈয়ে মানুহজন সঁচাকৈয়ে ভাল। স্বৰূপী আজহাৰীয়ে লিখিছে, ছাৰক যোগাযোগ কৰাৰ ব্যৱস্থা কি? তেওঁৰ ফোন নম্বৰ পাম নেকি? মই স্ক্ৰীণত আপোনালোকৰ ফোন নম্বৰটো দি দিছোঁ আৰু অলপ আগতে ক'লোঁ ভিডিঅ'টোত। গতিকে সেইটো নম্বৰতে আপোনালোকে যোগাযোগ কৰিব ছাৰৰ লগত। আজিকালিতো চিকিৎসা বৃত্তিটো এটা বেপাৰৰ নিচিনাই হৈ গৈছে বুলি ক'ব লাগিব। কাৰণ য'ত আপুনি মেডিকেলত যি প্ৰাইভেট হস্পিটেলত ভৰক, আপোনাৰ এটা লম্বা লিষ্ট কৰি দিয়ে, বিল বনাই দিয়ে। মাটি বাৰী বেছিও দুখীয়া মানুহখিনিয়ে আপোনাৰ ট্ৰিটমেণ্ট কৰিব লগা হয়। গতিকে তথাপিতো ভাল ট্ৰিটমেণ্ট পালে ভাল। গতিকে এনেকুৱা ডক্টৰৰ লগত যদি আপোনাৰ যোগাযোগ থাকে, আপুনি নিশ্চয় এটা ভাল ট্ৰিটমেণ্ট পাব বুলি আশা কৰিব পাৰি। অসমৰ গ্ৰামাঞ্চলৰ প্ৰায়বোৰ এনেধৰণৰ অভিজ্ঞতাৰে পৰিপুষ্ট। কোচ বিনয়ে লিখিছে এনেকৈ। মনোজ নাথে লিখিছে, গৰীব মানুহক পাহৰি নাযাব চিকিৎসক হোৱাৰ পিছত। এইটো খুব ডাঙৰ কথা, ভাল কথা লিখিছে। জান হাজৰিকাই লিখিছে, লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ থাকিল, ফোন নম্বৰটো দিবচোন। মই বাৰেপতি কৈছোঁ, আগতো কৈছোঁ নম্বৰটো, আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, স্ক্ৰীণত আহি আছে 9864070025। আৰু এইটো মৃদুল মহন্ত ছাৰৰ নম্বৰ। আৰু ছাৰক আপোনালোকে ক'ত লগ পাব এই সকলোখিনি আপোনালোকক জনাই আছোঁ। আৰু 285টা কমেণ্ট, ইমান কমেণ্ট পঢ়াটো ইমান সম্ভৱ নহয়।
তথাপিতো মই ছাৰৰ যিটো এড্ৰেছ সেই এড্ৰেছটোত ক'ত লগ পাব সকলোখিনি মই এইটো আপোনালোকক দি আছোঁ ছাৰক লগ পাবলৈ হ'লে আপোনালোকে মই দি দিছোঁ ছাৰক লগ পাবলৈ হ'লে আপোনালোকে গুৱাহাটী গেট হস্পিটেল নাৰেংগীত যিখন গেট হস্পিটেল আছে তাত আপোনালোকে লগ পাব আৰু মেডিচিটি হাতীগাঁৱত যিখন মেডিচিটি আছে মেডিচিটিৰ তাত লগ পাব আৰু হোজাই নীলবাগান আপোনাৰ লাইফ মেডিকেল হোজাই নীলবাগান যদি কোনোবা ভিউৱাৰ্ছে চাই আছে হোজাই নীলবাগানৰ তেতিয়াহ'লে হোজাই নীলবাগানত আপোনালোকে মাহৰ প্ৰথম ফাৰ্ষ্ট ফ্ৰাইডে আপোনালোকে ডেজ গেট হস্পিটেল নগাঁও যিসকল ভিউৱাৰ্ছে চাই আছে তেওঁলোকৰ কাৰণে চিমছ হস্পিটেল আৰু মাহৰ প্ৰথমটো শুকুৰবাৰে চিমছ হস্পিটেললৈ আহে আৰু তেজপুৰৰ যিখিনি লোক আছে তেজপুৰৰ ভিউৱাৰ্ছসকলৰ কাৰণে কৈ দিছোঁ সুখদা গেট হস্পিটেল আৰু মাহৰ প্ৰথমটো শনিবাৰ আৰু যোৰহাটৰখিনি মানুহখিনিৰ কাৰণে কৈ দিছোঁ যেন যোৰহাটত মাহৰ ছেকেণ্ডটো শুকুৰবাৰে আহে ছান ডায়েগনষ্টিক তাত আহে আৰু বোকাখাটৰ মানুহখিনিৰ কাৰণে কৈছোঁ ছেকেণ্ড ছেটাৰডে মানে মাহৰ দ্বিতীয়টো শনিবাৰে বোকাখাটত আহে সুইট সংগীতা হেল্থ কেয়াৰ বৰপেটা মানুহখিনিৰ কাৰণে কৈ আছোঁ বৰপেটা থাৰ্ড ছেটাৰডে মানে মাহৰ তৃতীয়টো শনিবাৰে আপোনাৰ চিনাকি মেডিকেল মুছলিমপতি পাঠশালাত আপোনাৰ তৃতীয়টো শনিবাৰ এক্সেল ক্লিনিক গোৱালপাৰা ফ'ৰ্থ ছেটাৰডে 4 নম্বৰ শনিবাৰটো আহে কেয়াৰ ক্লিনিক এণ্ড অৰ্থ কেয়াৰ আগিয়া ৰোড গোৱালপাৰা কেয়াৰ ক্লিনিকত আহে গোৱালপাৰা তাৰপিছত ৰঙিয়াত ফাৰ্ষ্ট আৰু থাৰ্ছডে মাহৰ প্ৰথম আৰু তৃতীয় বৃহস্পতিবাৰে আপোনাৰ স্বাস্তি হস্পিটেল গণি মেডিকেল ৰঙিয়াত যিখন আছে গতিকে এয়া ছাৰৰ যিটো সময়সূচী আপোনালোকক দিলোঁ সকলো প্ৰায় ডিষ্ট্ৰিক্টতে যায় নগাঁও হওক শোণিতপুৰ হওক যোৰহাট হওক বোকাখাট বৰপেটা পাঠশালা গোৱালপাৰা গতিকে ছাৰক চাগে আপোনালোকে মানে লগ কৰিবলৈ সুবিধা হ'ব মই কৈ দিছোঁ আৰু এপইণ্টমেণ্ট নাম্বাৰ এটা লৈ লওক এপইণ্টমেণ্ট নাম্বাৰটো দি দিছোঁ সেইটো যিটো নামৰ এজন মানুহ তেখেতৰ এপইণ্টমেণ্ট আছে এপইণ্টমেণ্ট ল'ব পাৰিব আপোনালোকে 6003178504 আকৌ এবাৰ কৈ দিছোঁ 6003178504 গতিকে মৃদুল মহন্ত ছাৰৰ যিখিনি আপোনালোকে কমেণ্টত বিচাৰি আছিলে যোগাযোগ কৰিবৰ কাৰণে সেইখিনি আপোনালোকক ক'লোঁ আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি এটা কথা বিচাৰিছোঁ যে সাধাৰণ ৰোগী আৰু চিকিৎসকৰ মাজৰ যি দূৰত্ব কথা কোৱা হৈছে কমেণ্টত সেই দূৰত্ব যাতে কমি আহক আৰু মানুহৰ মাজত চিকিৎসকৰ যি সম্বন্ধ সেই সম্বন্ধটো যাতে বন্ধুসুলভ হওক চিকিৎসকগৰাকীয়ে যাতে এগৰাকী ৰোগীক সদায় যাতে নিজৰ মানুহৰ নিচিনাকৈ ধৰা ট্ৰিট কৰে সেই বস্তুটো হ'ব লাগে যাতে আমাৰ সাধাৰণ মানুহখিনিয়ে যাতে এটা সুপৰামৰ্শ লাভ কৰে আৰু লগতে চিকিৎসাটো ভালকৈ লাভ কৰিব পাৰে গতিকে এতিয়ালৈ আহিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকল লোকে আমাৰ পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউব চেনেলত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব